মোৰ সপোন পাই কবিতাবোৰ। মোৰ সপোন পাই কবিতাবোৰে তৃষ্ণাটোৰ চাতকৰ দৰে বিচাৰি ফুৰিছিল এদিন অমিত সপোনৰ মৌকুঁহ ৰাখি ৰাখি ঐছে খাহি। কবিতাবোৰৰ বাবেই মোৰ বিহ্বল বিবেকক বন্ধকত থৈ ভ্ৰমণ কৰিছিলোঁ চলনাময় স্বপ্নৰ নিষিদ্ধ নগৰী। বিচাৰি আনিছিলোঁ অনুজ্ঞাবিহীন সেউজীয়া খেপাহৰ সুগন্ধি সুৰীয়া বাঁহী। বৰ মধুৰ আছিল এই পৰ্যটন। মই বিচাৰিছিলোঁ সপোনৰ অমিয়া মাধুৰী মোৰ সমগ্ৰ সত্তাত বৈ থাকক আমৰণ। কিন্তু স্বপ্ন যে চলনাময়ী, ব্যথিত পুৰুৰবাক উৰ্বশীয়ে এৰি থৈ যোৱাৰ দৰে মোৰ বাসনাক দুৰ্বাসনালৈ পৰ্যবসিত কৰি এৰি গ'লগৈ নিঠুৰ সপোন। শীতত নিজাৰ পৰা অশ্বত্থ বৃক্ষৰ দৰে আপাতত সপোন খেৰুৱাই সৰ্বশান্ত হোৱা মই এজন প্ৰতাৰিত নিঃস্ব কবি। সপোনৰ পম খেদি খেদি দেহ মোৰ আজি অৱসন্ন। মই নাজানো জীৱনেই কবিতা নে কবিতাই জীৱন। কিন্তু আজি মই অনুভৱ কৰিছোঁ জীৱনৰ বাবেই কবিতা আৰু কবিতাৰ বাবে সপোন। সেয়ে কবিতাৰ বাবে মোক এটা সুন্দৰ সতেজ সপোনৰ প্ৰয়োজন, বৰ প্ৰয়োজন, বৰ প্ৰয়োজন।